আৰু কি হ'ল মানে বাঁহৰ গাজ পিচি থাকোঁতে মোৰ মানে এখন পিহনাখন বেকা হৈ থাকিলে তাৰপিছত বেকা মানে আৰু 3টা বা 4টামান পিছাহেঁতেন চাগে ফেচাক কৰিলে মানে বেকাই হৈ গ'ল ভাগিলেহেঁতেন আৰু মাক ক'লোঁ ভোট জলকীয়া ছিঙি আনিবলৈ আৰু মায়ে গৈ পেলাই ভোট জলকীয়া সলনি এই দীঘল ভোট জলকীয়াকেইটা ছিঙি আনিলে এতিয়া মই এইকেইটাকে দিব লাগিব আৰু পাছত ভৰাই দিম ভোট জলকীয়াকেইটা এইকেইটা এনেকৈ মানে এনেকৈ ফালি লৈছোঁ জলকীয়াখন ভাজি এবটল হ'ল আৰু এবটল হ'ব চাগে হ'ব এয়া হৈ গ'ল এয়া 2 বটল হ'ল জলকীয়া বাৰু সেইটো জলকীয়া ভালো বি জলকীয়াটো পাছত ভৰাম বুলি ভাবি আছোঁ এতিয়া আজিলৈ মোৰ আগৰ ভিডিঅ'ত দিছিলোঁ যে মায়ে খেতি কৰিছিলে আৰু মায়ে খেতিত কি লাগিলে মই আপোনালোকক দেখাম বুলি কৈছিলোঁ কিন্তু আজি দেখাম আমাৰ মায়ে কৰা খেতিত মানে কি খাবলৈ পালোঁ সৰহকৈ পালোঁ বাৰু দেই খাবলৈ আৰু কেনেকুৱা হ'ল ভালেই হ'ল বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মই দেখাম বাৰীৰ পৰা কেনেকৈ ছিঙি আনিলোঁ কি লাগিলে সবিশেষ জনাই আছোঁ ব'লক এয়া আমাৰ বাৰীৰ জিকা মানে কেৰেলাও লাগিছে কিন্তু অকণি হৈ আছে আৰু এতিয়া জিকাকেইটা ডাঙৰ হৈছে বাৰু সেইকাৰণে মই জিকাকে দেখালোঁ এয়া মায়ে কৰা পাচলিৰ খেতি এয়া মা বেলেগ মনটো ভাল মানে এইবাৰ জিকা লাগিলে আৰু বেছি নহয় হ'লেও বাৰীত কিবা এটা দিলে ভাল লাগে ন যিহেতু নিজৰ বাৰীৰে কিবা এটা খাইছোঁ বুলি ক'লে এয়া ছিঙি আনিলোঁ আৰু ডাঙৰ ধুনীয়া একদম খাবলৈ মন যোৱা নাছিলে এয়া আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ যিহেতু আগৰ ভিডিঅ'ত মই দিছিলোঁ আৰু মই লিংকটো দি দিম আপোনালোকে চাই ল'ব আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো দবাই দিব ধন্যবাদ।